কটা হৈছে অৰ্ণৱৰ চুলি মেচিনত নেকাতে হুৱে হুৱে কয় নাকত কি ওলাইছে ঠিক নাই বেচেৰাটো চকু চকু মুদি আছো বুলি বাবাই চুলি কাটি দিছে মোক কি খজুৱাইছে অৱস্থাটো বেয়া হৈছে ল'ৰাটো মলম চলম সানি দিওঁগে ঘৰলৈ যাবানে যাম নামঘৰলৈ যাবলৈ ধুনীয়াটো হৈ লৈছে আৰু ন মামা নিচিনা চুলি কাটি দিল দে কাৰ নিচিনা মামা সেইটো কথা ঠিক সকলোকে নামঘৰলৈ পঠিয়াই ল'লোঁ আৰু নিজেও ওলাই ল'লোঁ এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিবলৈ পাইছোঁ কাৰণ জানে আপোনালোকে মাইকী মানুহৰ জামালা কিমান গতিকে সকলো জামালা মাৰি ল'লোঁ আৰু নিজেও ওলাই মেলি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজি আমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে ভাদৰ 2 তাৰিখ জন্মাষ্টমী ভগৱান শ্ৰীকৃষ্ণৰ উপজা দিন গতিকে তাৰ উপলক্ষে গাঁৱৰ নামঘৰত শিশুসকলক বিভিন্ন ধৰণৰ কিবাকিবি কৰা হ'ব শিশুসকলে বিভিন্ন ধৰণৰ কিবাকিবি কৰিব নাচ গান কবিতা আবৃত্তি এনেধৰণৰ কৰিব গতিকে আপোনালোককো তেওঁলোকৰ মাজলৈ লৈ যাওঁ আপোনালোকেও চাওক ময়ো চাওঁগৈ গতিকে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহিয়ে দেখিলোঁ যে আমাৰ গাঁৱৰ কণ কণ মইনা দুটাই খোলবাদ্য ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে সঁচাকৈ ভাল লাগিলে আৰু তাৰ পাছতে দিহানাম গাবলৈ চেষ্টা কৰিছে আমাৰ গাঁৱৰে কণ কণ মইনা মইনী সকলে আৰু লগতে নেগেৰাও তেওঁলোকে নিজে বজাইছে সেইটো বেছিকৈ ভাল লাগিলে দেখি অৰ্ণৱে কৈছে মোকো এবাৰ দেখাই দিয়ে সেইকাৰণে অৰ্ণৱক দেখুৱাই দিলোঁ আৰু এতিয়া ৰেডি হৈছে কবিতা আবৃত্তি একাদিক্ৰমে কবিতা আবৃত্তি বক্তৃতা ৰচনা দিহানাম যোনে যেনেকৈ যি পাৰিছে ইয়াত পৰিৱেশন কৰিছে প্ৰাৰ্থনাও গোৱাইছে দেই আমাৰ অৰ্ণৱে প্ৰাৰ্থনা গালে মই কিন্তু ভিডিঅ' ক্লিপটো ল'বলৈ নহ'ল কিন্তু এতিয়া ৰেডি হৈছে নৃত্য নাচিবৰ কাৰণে এইফালে খুৰাকে পেন পাউডাৰ অকণমান কৰি দিছে ধুনীয়া হ'বৰ কাৰণে এইফালে গৌতম আৰু এইটো হৈছে অৰ্ণৱৰ ফাইনেল লুক এনেদৰে অৰ্ণৱক ৰেডি কৰি দিলোঁ আগলৈ ভালকৈ ৰেডি কৰি দিম ঘপককৈ ক'ৰ পৰানো কি পাম এনেদৰে ৰেডি কৰিলোঁ আৰু আপোনালোকে এতিয়া নৃত্য চাওক এয়া হৈছে আমাৰ নামঘৰৰ ৰাতিৰ দৃশ্য আই বাপসকলে নাম প্ৰসংগ কৰি থকাৰ সময়ত বেলেগৰ হতে মই আপোনালোকৰ বাবে ভিডিঅ' ক্লিপটো যেনতেন কৰি ৰাখিছোঁ আৰু ইয়াত আই বাপ সকলো নাই ৰাতি কিবা এটা খাবৰ কাৰণে ব্যৱস্থা কৰা হৈছে সেইকাৰণে বাহিৰত তেওঁলোকে সেই কামবিলাকত লাগি আছে আমি ইয়াত নাম গাই আছোঁ এতিয়া সময় হ'ল দিহানাম গোৱাৰ সময় দিহানাম গাই এনেও আমি ভালেই পাওঁ তাতে আজি জন্মাষ্টমী ভগৱান শ্ৰীকৃষ্ণৰ উপজা দিনত দিহানাম নাগালেতো নহ'ব সেইটো কাৰণে আমি সকলোৱে মিলিজুলি একেলগে দিহানাম গোৱাত পুৰা ব্যস্ত হৈ আছোঁ আৰু কি জানেনে ভগৱান শ্ৰীকৃষ্ণক আমি বিপদতহে বিচাৰোঁ মই হ'লেও বিপদতহে বিচাৰোঁ সুখতো আমি লগত ভগৱান শ্ৰীকৃষ্ণক ৰাখিব লাগে তেতিয়া আমাক কেতিয়াও বিপদত পৰিব নিদিয়ে
স্পষ্টকৈ আমাৰ দিহানামটো ভিডিঅ' ক্লিপটো ইমান স্পষ্ট নহ'ল, সেইটো কাৰণে আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাব নোৱাৰিলোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। কৃষ্ণ।